आदि अनादि को प्रेजेंटिंग बाय अनमोल बटर बेक इतना बटरी कि दिल पिघल जाए सहयोग কৰিছে नेस्ले सेरिग्रो जिगी खोल हल्ला बोल मारुति सिलेरियो एक हिंट तो देते हिंट बड़े आराम से स्ट्रिक्स इंस्टा शैम्पू हेयर कलर पतंजलि दंत कांति फुल फ्रेश আৰু अमूल द टेस्ट ऑफ इंडिया জীবনে তোমাৰ অফিচৰ বা কলেজৰ কোনো প্ৰজেক্ট নহয় তো ৰোনালী যে তুমি ভাল কৰিলে তুমি ভাল মাৰ্কস পাবা বা প্ৰমোশন হ'ব লেট ইট বি না প্লিজ আৰু ৰবা মোৰ জীৱনত তুমি কি বেয়া দেখিছা হা তোমাতকে বহুত ভাল জীৱন জীয়াই আছো মই আগত নিজৰ কণ্ডিশ্যনটো চোৱা কি পৰিস্থিতিত আছা তুমি ধুনে মানা কৰিছে যদি কিয় আহিলা মই কেনেকৈ গম পালো হেয়াইটো ভাবিছা তুমি পল্লৱ মোৰ ওচৰলৈ সমস্যা লৈ নহয় সমস্যাৰ সমাধান লৈ আহিবা সামান্য ইভেণ্ট এটা যদি তোমালোকে চম্ভালিব নোৱাৰা ডাঙৰ কাম কি কৰিবাহে ৰাখা কোন ৰাখা ৰাতি পুৱাইছেহে মাত্ৰ তোমাৰ চিঞৰ বাখৰ কৰা আৰম্ভ হৈ গ'লনে তহঁতে কিবা কাজিয়া লাগিছ নেকি কাম নাই নেকি অকল কাজিয়া ই যে কোৱা নহয় তুমি কাজিয়া লাগিব লাগে পিছে কাজিয়া লাগিলে মৰম বাঢ়ে য'ত অধিকাৰ থাকে তাতহে কাজিয়া থাকে অধিকাৰ নোহোৱা সম্পৰ্ক এটাত না কাজিয়া থাকে না মৰম থাকে কি হ'ল তহঁতৰ মই কি কৰিলো বাবা না তাইৰ মুখত হাঁহি দেখিছো না অইন দিনাৰ দৰে তাইৰ মুখত মাত শুনিছো ইভিনিঙলৈ চব ঠিক কৰি দিবি নহ'লে তোৰ মুখৰ মাত নোহোৱা হ'ব চাই থাকিবি ল তুমি নিশ্চিত থাকা সি একোৱেই কৰিব নোৱাৰে মই উকিলৰ লগত কথা পাতিছো সি তোমাৰ পৰা লিগেলি একো কাঢ়িব নোৱাৰে ধন্যবাদ বুলি ক'বলৈ লাজি লাগিছে বাইদেউ আপুনি মোৰ বাবে নিজৰ পুত্ৰৰ বিপক্ষে থিয় হৈছে ধন্যবাদ শব্দটো তেনেই সৰু হৈ পৰিব বাইদেউ সত্য আৰু ন্যায়ৰ সপক্ষে আৰু অন্যায়ৰ বিপক্ষে মই সদায় মাত মাতিম হ'ব বাৰু সেইখিনি মাটিৰ আধা তোমাক অমৰে দিছে আৰু আধা মাতুক দিছে গতিকে কোনো পধ্যে মই কপিলক তাত হস্পিটেল বনাবলৈ দিব নোৱাৰো কপিল বহুত খমত আছে বাইদেউ তাক বাধা দিয়াৰ ক্ষমতা মোৰ নাই
সি ঘৰলৈ গুণ্ডা লৈ আহিম বুলি কৈছে। মোৰ কথা মই চিন্তা নকৰোঁ, কিন্তু মোৰ ল'ৰাটোক যদি সি কিবা কৰে। আশা মানসী ইমান দুৰ্বল হ'লে কেনেকৈ হ'ব? অলপ সাহসী হোৱা। এতিয়াতো অমৰো নাই তোমাক প্ৰতিটো বিপদত আগুৰি ধৰিবলৈ। গতিকে নিজে নিজৰ দায়িত্ব ল'ব লাগিব। তুমি এতিয়া এইবোৰ গুণ্ডা চুণ্ডাৰ ভয় নাখাবা। লাগিলে তোমালোকক মই পুলিচ প্ৰটেকশ্যন দিয়াম। একো নহয়, মই আশ্বাস দিছোঁ তোমাক। হেল্ল' বেটা, অফিচতে আছানে? হয় ছাৰ, মই অফিচতে আছোঁ। আহিবাচোন অকণমান মোৰ কেবিনৰ ফালে। অ'কে। আপুনি মোক বিচাৰি আছিলে ছাৰ? তোমাক কিমান বাৰ ক'ব লাগিব যে তুমি মোক ছাৰ বুলি নামাতিবা, বাবা বুলিয়ে মাতিবা। অফিচত এনেদৰে বাবা বুলি মাতিব ভাল নালাগে ছাৰ। আকৌ ছাৰ? বেটা, মই কিন্তু তোমাক বেয়া পাম। অফিচত বেলেগ এমপ্লয়বোৰে ভাবিব মই আপোনাৰ বোৱাৰী হোৱাৰ বাবেহে এই কামটোত আছোঁ। যোনে যি ভাবে ভাবি থাকিবলৈ দিয়া। বোৱাৰী যেতিয়া বোৱাৰী হোৱাৰ ফাইদা নুঠোৱা কিয়? বেটা, সদায় আনক খোজ কৰাৰ কথা ভাবি থাকিলে চাবা এদিন নিজেই খোজ হ'বলৈ পাহৰি যাবা। কেতিয়াবা কেতিয়াবা এই মানুহজনক একদম মোৰ দেউতা যেন লাগে। কি হ'ল? কি ভাবি আছা? লাঞ্চ টাইম হৈছে। এটা কথা ভাবিছোঁ, তুমি যদি প্ৰমিছ কৰা মণিকাৰ আগত নকওঁ বুলি, তেতিয়া মই ক'ব পাৰোঁ। তাইক হেনো চাকৰি কৰিবলৈ দিছা? মই বহুত মানা কৰিছিলোঁ, আপুনি জানেই দেখোন কিমান জেদি। মোৰ একো কথাই নুশুনে তাই। সেয়া জেদ নহয়,
স্বাভিমান গিৰিয়েকটো ধুধৰ পচলা যেতিয়া তাইৰ হাতত আন উপায় আছে জানো বিট্টু তই ঠিকে আছতো তই কিটচেনত সোমাই খানা বনাবি তাকো মটন বিট্টু তই পানী কেনেকে গৰম কৰে তাকে নজনা ল'ৰাটোৱে মেগী বনোৱাটোতো দূৰৰে কথা কণী এটা কেনেকে বইল কৰে তাকে নাজানো আৰু তই কৈছ তই যে খানা বনাবি তাকো মটন বনাবি তাই ভালে আছে নিশ্চয় ভাল ভাল বহুত ভাল আপোনাক বহুত মিছ কৰে ৰিচেণ্টলি তাই অফিচ জইন কৰিছে পঢ়া পাতি কেনে নাই নাই পঢ়িও আছে গেটৰ বাবে দুয়োটাই একেলগে মেনেজ কৰিব নোৱাৰে বুলি তাই ইউনিভাৰ্চিটিলৈ যোৱা বন্ধ কৰিছে তাইক হেনো চাকৰি কৰিবলৈ দিছা মই বহুত মানা কৰিছিলোঁ আপুনি জানেই দেখোন কিমান জেদি মোৰ একো কথাই নুশুনে তাই সেয়া জেদ নহয় স্বাভিমান গিৰিয়েকটো ধুধৰ পচলা যেতিয়া তাইৰ হাতত আন উপায় আছে জানো মোক যিমান বেয়া পাই পাই থাকক কোনো কথা নাই কিন্তু প্লিজ ৰোডালীক আৰু কিমান দিনলৈ খং কৰি থাকিব যি কৰিছো মই কৰিছো সব মোৰ ভুলৰ শাস্তি আপুনি ৰোডালীক দি দিব প্লিজ তাইক এবাৰ লগ কৰক এটলিষ্ট ফোনত কথা পাতক আপোনালোক আটাইকে তাই বহুত বেছি মিছ কৰে যিদিনা নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিবা অশোক গিলৰ পৰিচয় নোহোৱাকৈ নিজৰ এক স্বকীয় পৰিচয় গঢ়ি তুলিব পাৰিবা সেইদিনা ৰোডালীক মোৰ ওচৰলৈ লৈ আহিবা ক্ষমা কৰি দিম তাইকো আৰু তোমাকো বেটা বাৰ্গাৰকেইটা কিন্তু বৰ টেষ্টি আছিল দেই ব্ৰাউনি সানডেটো বহুত টেষ্টি আছিল তুমি মোক খাবই নিদিলা অকণমান টেষ্ট কৰিবহে দিলা এদিনত ইমানখিনিয়ে পাব যেতিয়া আপুনি ছুগাৰটো কণ্ট্ৰল কৰিব পৰা হ'ব তাৰপিছত বেছিকৈ দিম আমি কিন্তু আজি বাহিৰত খোৱা বুলি মনিকাৰ আগত ভুলতো নকবা প্ৰমিছ কৰিছা কিন্তু মনত ৰাখিবা অ'কে কিন্তু আফটাৰ ডিনাৰ আপুনি মোৰ লগত হাফ এন আৱাৰ খোজ কাঢ়িব লাগিব দুদিনতে বিজনেছ ডিল কৰিব শিকি গলা ন বেটা সদায় এনেদৰে হাঁহি মাতি থাকিবা ঘৰৰ ছোৱালীজনী এইদৰে হাঁহি থাকিলে বৰ ভাল লাগে বলক মা এই ল'ৰাটো যে আৰু নহয় তুমি ইয়াতে আছা আৰু মই গোটেই ঘৰখন মা বুলি চিঞৰি আছো কি হ'ল ইমান তেতুফালি কিয় চিঞৰি আছ বাহ মই তোমাক ইমান মৰমত মা বুলি মাতিছো আৰু তুমি মোক এনেকে কৈছা এনেইতো চিঞৰি থকা নাই নিশ্চয় কিবা কাম আছে সেইবাবে মোৰ তোমাক বাবাতকৈ বেছি ভাল লাগে ইউ আৰ সো স্মাৰ্ট মা কি লাগে তোক এইবোৰ মাস্কা মাৰা এৰ কাম টু দ্য পইণ্ট তোমাৰ হেল্প লাগে মটন আনিছো মই বনাম তুমি জাষ্ট মোৰ ছাইডত থিয় হৈ মোক ছুপাৰভাইজ কৰিলে হ'ল বিট্টু তই ঠিকে আছতো তই কিটচেনত সোমাই খানা বনাবি তাকো মটন বিট্টু তই পানী কেনেকে গৰম কৰে তাকে নজনা ল'ৰাটোৱে মেগী বনোৱাটোতো দূৰৰে কথা কণী এটা কেনেকে বইল কৰে তাকে নাজানো আৰু তই কৈছ তই যে খানা বনাবি
তাকো মটন বনাবি উফ ইমান যে নতনি কৰিব পাৰা নহয় তুমি মা সেইফালে তুমিয়ে কোৱা যে মই একোটা কাম নাজানো আৰে কাম কৰিলেহে শিকিম তুমি মোক সাহস দিব লাগে নে মোৰ সাহসখিনি নোহোৱা কৰি দিব লাগে কাৰ বাবে মটন বনাব খুজিছ তই হা অফক'ৰ্ছ তোমালোকৰ বাবে একচুৱেলি আজি মই তোমালোকৰ বাবে কিবা এটা স্পেচিয়েল কৰিব খুজিছোঁ বিট্টু কি কৰিছ তই ৰদালিৰ লগত কিবা এটা হৈছে তহঁতৰ মাজত হয়নে নহয় ক কালি অলপ বেছি বেয়াকে কৈ দিলোঁ ভুল হৈ গ'ল কি ক'লি কি হৈছে মানে কি কৈছ তই অ'হ' মা কি কৈছোঁ কিয় কৈছোঁ সেইবোৰ বাদ দিয়া তুমি মোৰ লগত কিচেনত বলা ৰচোন আবেলি হৈছেহে ডিনাৰলৈ এতিয়াও বহুত সময় বাকী আছে তই এটা কাম কৰ কিচেনলৈ গৈ ইহঁতকেইটাৰ কোনোবা এটাক ধুই পখালি মেৰিনেট কৰি থ'বলৈ ক সন্ধিয়া হ'লে মই নিজেই জুতি লগাকৈ বনাই দিম তই বনোৱা বুলি কবি আকৌ না একদম নালাগে ধোৱাৰ পৰা বনোৱালৈকে এভৰিথিং মই কৰিম ন' চিটিং মা প্লিজ বলা না উফ বিট্টু কি যে নতুন নতুন ভূতে লম্ভে নহয় তোক মা ধোৱা পচলা মানে কি ধোৱা পচলা এইটো আকৌ কি একচুৱেলি আজি মোক কোনোবাই ধোৱা পচলা বুলি কৈছিল পচলা মানেতো কল পচলা ধোৱা পচলা বুলি কিয় ক'লে তই শব্দটো ঠিকেই শুনিছিলিতো একচুৱেলি ধোৱা নহয় ধুবা আই থিংক ধুবাৰ পচলা বুলি কৈছিলে ধুবাৰ পচলা ধুবা বেলেগ পচলা বেলেগ ধুবাৰ পচলা বুলি কিয় ক'লে